আমাৰ এই সংস্থাটো যিটো সংস্থা আমি শিক্ষকসকল, যিটো সংস্থাত আমি কৰ্মচাৰীসকল, যিটো সংস্থাত আমি জড়িত হৈছোঁ, সেইসকল আমাৰ শিক্ষাৰ লগত জড়িত। গতিকে শিক্ষাৰ লগত জড়িত এই সংস্থাটোৰ যিকোনো দাবী চৰকাৰে মানিব লাগিব। চৰকাৰে এইকাৰণে মানিব লাগিব যিটো শিক্ষাত যিটো আগবঢ়াই দিব লাগিলে এই অগ্ৰজসকল যিসকলে ৰিটায়াৰ্ড হৈছে সেইসকলৰ যিখিনি বুদ্ধিবৃত্তি, সেইসকলৰ যিটো জ্ঞান বুদ্ধি, সেইখিনি চৰকাৰে প্ৰয়োগ কৰিলেহে শিক্ষাবিধি ভাল হ'ব। যদি তেওঁলোকে এইসকলৰ যিটো জ্ঞান বা যিটো বুদ্ধি বা যিটো তেওঁলোকৰ জীৱনজোৰা সাধনা, এই সাধনাৰ ফলটো যদি আগভাগ নলয় তেতিয়াহ'লে চৰকাৰে বিফল হ'ব। সেইকাৰণে আমাৰ এটা দাবী চন্দ্ৰত আছে যে যিকোনো শৈক্ষিক সমিতিত অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীক ৰাখিব লাগে। তেতিয়াহে শৈক্ষিক সমিতিবিলাকৰ কাম হ'ব। নতুন এক্টিং যিসকল শিক্ষক ৰাখে তেওঁলোককো ৰাখক, কিন্তু অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীকো সেই সমিতিবিলাকত ৰাখিলে নিশ্চয় সমিতিবিলাক সক্ৰিয় হ'ব, ভাল হ'ব, এই আশা কৰিছোঁ। গতিকে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।